Hey my dear parents, আপোনাৰ সন্তান ডিপ্ৰেছনত আছে বুলি আপুনি জানেনে বাৰু? আজিকালি বহুত সৰু ল'ৰা ছোৱালী ষ্টুডেন্ট তেওঁলোকক কি দেখা যায় ডিপ্ৰেছনত থকা দেখা যায়। যাৰ এৱাৰনেছ পেৰেন্টছৰ ওচৰত নাই, তেওঁলোকে জানিবলৈ, বুজিবলৈ বা মানিবলৈ ৰেডিয়ে নহয় যে তেওঁৰ সন্তান ডিপ্ৰেছনত আছে। কিন্তু ডিপ্ৰেছনত পোৱা যায় আৰু ডিপ্ৰেছনত থকা ল'ৰা ছোৱালীৰ লাইফটো কি কৰিছে আনএকেনলি আপুনি আপোনাৰ সন্তানৰ লাইফটো বৰবাদ কৰি আছে। কিছুমান সিম্পটম থাকে ডিপ্ৰেছনৰ যাৰ সিম্পটম চাই পেলাই আপুনি জানিব পাৰিব যে আপোনাৰ সন্তান ডিপ্ৰেছনত আছে। নাম্বাৰ 1 তেওঁ কি কৰিব যেতিয়া কথা ক'ব আই ব্লিংক খুব বেছিকৈ কৰিব। নাম্বাৰ 2 তেওঁ কথাই কথাই তেওঁৰ খং উঠিব, আপুনি একো ক'ব নোৱাৰিব, তাৰ আগতেই তেওঁৰ খং উঠি যাব। নাম্বাৰ 3 তেওঁ অকলে থাকিবলৈ বিচাৰিব পাৰে, কেতিয়াবা দৰজা বন্ধ কৰিও থাকে। নাম্বাৰ 4 তেওঁলোকে ভিৰ এৰিয়াত যাব নোখোজিব। নাম্বাৰ 5 তেওঁ হাঁহিবলৈ পাহৰি যাব। এই যিবিলাক সিম্পটম হল ডিপ্ৰেছনৰ সিম্পটম। আপুনি যদি দেখা পাইছে যে আপোনাৰ সন্তানৰ মাজত এই ডিপ্ৰেছনৰ সিম্পটম বিলাক আছে, আপোনাক তেতিয়া প্ৰয়োজন আপোনাৰ সন্তানক কাউন্সিলৰ তাত গৈ পেলাই কাউন্সেলিং কৰোৱা।